বন্ধুসকল 2022 চনৰ বিশ্বকৰ্মা পূজাৰ তাৰিখ হ'ল 17 ছেপ্টেম্বৰ অসমীয়াৰ 31 ভাদ বাৰ হ'ব শনিবাৰ। এই পূজাৰ শুভ মুহূৰ্ত তথা মহাপূৰ্ণ সময় থাকিব ৰাতিপুৱা 7:37 পৰা ৰাতি 9:38 বন্ধুসকল সকলোৰে বাবে যিহেতু পূজাৰী মাতি পূজা কৰাটো সম্ভৱ নহয়, সেয়েহে আপোনালোকে নিজে কেনেকৈ নিজৰ বাহনখনক বা বিশ্বকৰ্মা দেৱক পূজা কৰিব সেই সম্পৰ্কে আজি মই আপোনালোকক কিছু কথা কম। বন্ধুসকল আপোনালোকে প্ৰথমতে ৰাতিপুৱা স্নান কৰি ফুল তুলসী মালা ইত্যাদি সংগ্ৰহ কৰি ল'ব। তাৰ পাছত আপোনাৰ গাড়ী মেচিন বা কাম কৰা সঁজুলি এইবিলাক ধুনীয়াকৈ ধুই ল'ব। বন্ধুসকল তাৰ পাছত আপোনালোকে হাতত এটা ফুল লৈ মই স্ক্ৰীনত দেখুওৱা এই মন্ত্ৰটো অৰ্থাৎ ওম বিশ্বকৰ্মা মহাভাগ সুচিত্ৰ কৰ্মকাৰকঃ বিশ্বকৃত বিশ্বধৃক তঞ্চ বাসনা মানদণ্ড ধৃক চতুৰ্ভুজ গজাৰুৰ সুৰশিল্পী মহাবল সুঞ্চি শতস্তকুদেৱ কেয়ুৰ কুণ্ডালম্বিত এইদৰে উচ্চাৰণ কৰি ধ্যান কৰিব। তাৰ পাছত বন্ধুসকল আপোনালোকে অৰ্ঘ্য এটাত বা যিকোনো পাত্ৰ এটাত পানী লৈ তুলসী পাতেৰে মই স্ক্ৰীনত দেখুওৱা এই মন্ত্ৰটো অৰ্থাৎ নমো বিশ্বকৰ্মণে বিমহে শিল্পৰাজয় ধীমহি তন্নো দেৱ প্ৰচোদয়াৎ এই বুলি উচ্চাৰণ কৰি আপুনি আপোনাৰ আটাইবিলাক বস্তুৰ ওপৰত পানী ছটিয়াব অৰ্থাৎ শুদ্ধ কৰি ল'ব। তাৰ পাছত আপোনালোকে নমো বিশ্বকৰ্মণে নমঃ বুলি আপোনালোকে বিশ্বকৰ্মাৰ ফটোখনত ফুল দিব বা আপোনাৰ যান বাহন হওক বা কাম কৰা সঁজুলি হওক মেচিন হওক এই আটাইবিলাকতে আপুনি এই মন্ত্ৰটো উচ্চাৰণ কৰি ফুল দি যাব। তাৰ পাছত আপোনালোকে সেন্দুৰেৰে এই বস্তুবিলাকৰ ওপৰত স্বস্তিক চিহ্ন আঁকি দিব বা তিনিটাকৈ ফুট দিব। বন্ধুসকল এইখিনি কৰা হোৱাৰ পাছত আপোনালোকে হাতত ফুল এটা লৈ আকৌ নমো বং বিশ্বকৰ্মাই নমঃ বুলি যিমান বাৰ পাৰে সিমান বাৰ জপ কৰিব। ইয়াৰ পাছত যদিহে আপুনি পাৰে বিশ্বকৰ্মা দেৱৰ পাঁচালীখন পাঠ কৰিব আৰু যদিহে নোৱাৰে তেন্তে আপুনি প্ৰসাদ বিতৰণ কৰিব, প্ৰসাদ গ্ৰহণ কৰিব। বন্ধুসকল আশা কৰিলোঁ আপোনালোকে পূজাৰী নোহোৱাকৈ বা পুৰোহিত নোহোৱাকৈ কেনেকৈ নিজৰ বাহনখনক নিজৰ কাম কৰা সঁজুলিবিলাকত পূজা কৰিব বা বিশ্বকৰ্মা দেৱক সন্তুষ্ট কৰিব সেই সম্পৰ্কে গম পালে। যদিহে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে প্লিজ কমেণ্ট বক্সত নমো বং বিশ্বকৰ্মাই নমঃ বুলি লিখি কমেণ্ট কৰক, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।